নমস্কাৰ বন্ধুসকল, মই সুনীল আৰু আজি আপোনালোকক দেখুৱাম ঢলা চৈকৰ পৰা তিনচুকীয়ালৈ বলবম যাত্ৰাৰ দ্বিতীয় খণ্ডৰ কিছু দৃশ্য, য'ত বিভিন্ন ধৰণৰ ৰথ থাকিব। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এই ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰিব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজি এই ধৰ্মীয় অনুষ্ঠানত মোক সহযোগ কৰিবলৈ মোৰ লগত মোৰ বন্ধু নিশান্ত, আৰু আজি আমি একেলগে ভিডিঅ'টো আৰম্ভ কৰিম। আৰু এই উৎসৱৰ বিষয়ে নিশান্তক কিছু কথা ক'বলৈ অনুৰোধ জনাম। গতিকে পোনপ্ৰথমে মোৰ বন্ধু সুনীলৰ আছাম বিষয় চেনেলটো আপোনালোকে লাইক কৰক, আছাম বিষয় চেনেলৰ ভিডিঅ' লাইক কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। সেইটো আপোনালোকৰ প্ৰতি মই এটা হাম্বেল অনুৰোধ। লগতে এটা কথা কওঁ, বলবম কেৱল এটা ধৰ্মীয় উৎসৱে নহয়, ই এটা মাদকতা ভৰা এক সম্প্ৰীতি উৎসৱ, য'ত কেৱল অসমৰ এটা জনগোষ্ঠী বা এটা জাতি মানুহে ইয়াক পালন নকৰে, সমগ্ৰ অসম জুৰি এই উৎসৱটো পালন কৰা হয়। কিন্তু ঢলাৰ ক্ষেত্ৰত এই উৎসৱৰ যিটো পৰিৱেশ, সেই পৰিৱেশ কিছু সুকীয়া। এই উৎসৱত ঢলা এক প্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়, য'ত আপুনি ভাবিব নোৱাৰা জনসংখ্যা বা জনস্ৰোত এই জেগাটোলৈ কয়। গতিকে এই জনস্ৰোত বা এই যিটো আপোনাৰ মানুহৰ অহা যিটো সমাগম, এই সমাগমটো আপোনালোকক যদি আমি ভালদৰে দেখাব পাৰোঁ, তেনেহ'লে নিশ্চিতভাৱে আমি নিজেও সুখী হ'ম। আৰু আপোনালোকৰ বাবেও দেওবাৰ এটা যদি উলিয়াই আপোনালোকে ঢলা এই শাওণ মাহৰ ভিতৰত আহিব পাৰে, তেনেহ'লে হয়তো আপোনালোকে নিজেও এনেকুৱা এটা ভাল ভিৰ আৰু লগতে এনেকুৱা এটা মাদকতা দেখিব পাব। আজি মোৰ বন্ধুক লগ পাই বহুত ভাল লাগিলে, আৰু তেনেহ'লে আহক আমি একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ।